গাইজ, কি খবৰ সকলোৰে? ভালনে? মোৰো ভালে। আৰু আপোনালোকক মোৰ ইউটিউব চেনেল সংগীতা ব্লগছলৈ জনাইছোঁ স্বাগতম। আৰু আজি বহুত দিনৰ পিছত ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ। আৰু আজি ভিডিঅ'টো হ'ব ৰেচিপি ভিডিঅ'। আজি বনাম মই ছাগলী মাংস। মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বলক। সকলোৰে বনোৱা ষ্টাইলো বেলেগ। আজি মোৰ ষ্টাইলত ছাগলী মাংস কেনেকৈ বনাওঁ চাওঁ বলক। ছাগলী মাংস বনাবৰ বাবে লাগিব 4টা পিঁয়াজ, আদা নহৰু পেষ্ট, পিলা তেজপাত, লং, দালচেনি, জালুক আৰু শুকান জলকীয়া। দিব মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী মিৰ্চ, ৰেড চিলি আৰু গৰম মছলা, হালধি, নিমখ, লগতে আলু আৰু মাংস। কেৰাহী পাতিলোঁ আৰু কেৰাহী পাতি ইয়াত জোখমতে তেল দি দিলোঁ। এতিয়া তেলখিনি গৰম হ'ল। তেলখিনি গৰম হ'লত এতিয়া দি দিলোঁ ইয়াত এচামুচ চেনি কালাৰৰ বাবে। চেনিখিনি গলিলে এতিয়া ইয়াত দি দিছোঁ 2 কিলো তেজপাত। এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অলপ টাইম ভাজি ল'ম। ইয়াত এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজিব লাগিব। এতিয়া এইখিনি ভাজি অলপ গল্ডেন ব্ৰাউন হ'ল। এতিয়া ইয়াতে দি দিম মাংসখিনি দি দিলোঁ আৰু ইয়াত মোৰ মাংস আধা কেজি জোখৰ আছে। আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। আৰু এতিয়া মাংসখিনি মই অলপ টাইম ভাজিলোঁ। ইয়াতে এতিয়া দি দিম জোখমতে হালধি, নিমখ আৰু এতিয়া জোখমতে মছলাখিনি দি দিম। এতিয়া এইখিনি ভালদৰে ভাজি ল'ব লাগিব। আৰু মাংসখিনি মই অলপ টাইম ভাজি ল'লোঁ। এতিয়া ইয়াত দি দিম আলু আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া 10 মিনিটৰ কাৰণে ল' ফ্লেমত ঢাকন দি দিম। আৰু এতিয়া এইখিনি ভাজি আছোঁ। আলুখিনি অলপ সিজিছে আৰু এতিয়া এইখিনি দি দিম প্ৰেছাৰ কুকাৰত। মাংসখিনি প্ৰেছাৰ কুকাৰত দি দিলোঁ আৰু ইয়াত এতিয়া মই গৰম পানী জোখমতে দি দিম। আপোনালোকে গৰম পানীহে ব্যৱহাৰ কৰিব, তেতিয়া খাবলৈ ভাল হ'ব। আৰু গৰম পানী মই জোখমতে দি দিছোঁ। অকণমান সৰহকৈ দিব, নহ'লে লাগি ধৰাৰ চান্স থাকিব পাৰে। এতিয়া ইয়াত মই শুকান জলকীয়া আৰু গোটা মছলাখিনি খুন্দি ল'লোঁ আৰু ইয়াত এতিয়া এইখিনি দি দিম। এতিয়া মই মুখনিখন মাৰি দিলোঁ আৰু মই 5টা চিটি আহিবলৈ দিম। মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব আৰু আপোনালোকেও ট্ৰাই কৰি চাব।